ইজৰাইল নিৰ্মাণত ভূমিকা লোৱা নেতাসকলে এয়া আগতেই অনুমান কৰিছিল আৰবসকলে যদি পাৰ্টিশন প্লেন মানি নলয় বা ইজৰাইলৰ অস্তিত্ব অস্বীকাৰ কৰে তেন্তে নিশ্চিতভাৱে স্বাধীনতা ঘোষণা কৰাৰ পিছত আক্ৰমণ চলিব। সেই পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ বহু পূৰ্বৰ পৰাই ইউৰোপৰ পৰা ইহুদী লোক আহি বসতি স্থাপন কৰা অঞ্চলসমূহত ইয়ং যুৱক যুৱতীসকলক সামৰিক প্ৰশিক্ষণ দিয়া হৈছিল যাতে ভৱিষ্যতে যুদ্ধৰ পৰিস্থিতি সৃষ্টি হলে মোকাবিলা কৰিব পৰা যায়। এই ক্ষেত্ৰত তেওঁলোকক সহায় কৰিছিল সেইসকল ইহুদী সামৰিক বাহিনীৰ লোকে যিসকলে দ্বিতীয় বিশ্বযুদ্ধত অংশ লৈছিল। 1948 চনৰ পূৰ্বে ব্ৰিটিছ ঔপনিৱেশিক শাসন চলি থকা অৱস্থাত যেতিয়া ব্ৰিটিছ গভৰ্ণৰে গম পাইছিল যে ইহুদী লোকে পেলেষ্টাইনত অস্ত্ৰ শস্ত্ৰ আমদানি কৰি আছে, তেতিয়া ব্ৰিটিছে অস্ত্ৰ আমদানিৰ সেই ধাৰাত বাধা আৰোপ কৰিছিল। দ্বিতীয় বিশ্বযুদ্ধৰ পিছত গোল্ডা মীৰ নামৰ এগৰাকী ইহুদী নেত্ৰীৰ নেতৃত্বত বিশ্বৰ বহু ধনী ইহুদী লোকৰ পৰা বৰঙণি সংগ্ৰহ কৰা হৈছিল। সেইসকল লোকক কৈছিল এই টকাখিনিয়ে ডিটাৰমাইন কৰিব আমাৰ দেশ এক্সিষ্ট কৰিব নে নকৰিব। এই সংগ্ৰহ কৰা টকাৰেই ক্ৰয় কৰা হৈছিল অস্ত্ৰ শস্ত্ৰ। এই অস্ত্ৰসমূহ দ্বিতীয় বিশ্বযুদ্ধত ব্যৱহৃত হৈছিল। যিবোৰ অঞ্চলত যুদ্ধৰ অন্ত পৰিছিল সেই অঞ্চলসমূহৰ পৰা গোল্ডা মীৰ ৰিপ্ৰেজেণ্টেটিভসকলে সামান্য দামতেই অস্ত্ৰবোৰ ক্ৰয় কৰিছিল। এইগৰাকী গোল্ডা মীৰ পিছলৈ ইজৰাইলৰ চতুৰ্থগৰাকী প্ৰধানমন্ত্ৰী ৰূপে নিৰ্বাচিত হৈছিল। এই অস্ত্ৰসমূহেই প্ৰথম আৰব ইজৰাইল যুদ্ধত মূল ভূমিকা পালন কৰিছিল। যেতিয়া আৰবসকলে ইজৰাইলৰ ওপৰত আক্ৰমণ কৰিছিল, ভাবিছিল নতুন দেশ গঠন হৈছে, কোনো আৰ্মি নাই, কিছু সময়তেই যুদ্ধ জয় কৰি লওঁ। সেইকাৰণেই আৰব আৰ্মি অৰ্থাৎ যুদ্ধত অংশ লোৱা জৰ্ডান, চিৰিয়া আৰু কেইটামান ইউনিট ইৰাকৰ তেওঁলোক ইমান ৰেডি হৈ যোৱা নাছিল। কিন্তু ইহুদী সামৰিক সদস্যৰ ৰেচিষ্টেন্সত আৰব আৰ্মি পিছুৱাই আহিব লগা হ'ল। ৰাষ্ট্ৰসংঘৰ পাৰ্টিশন প্লেনত ইহুদীসকলক যিমান মাটি দিয়া হৈছিল তাতকৈ বেছি মাটি প্ৰথম আৰব ইজৰাইলী যুদ্ধত তেওঁলোকৰ হাতলৈ গৈছিল। তাৰ পিছত আৰু দুবাৰকৈ যুদ্ধ হ'ল, কিন্তু সমস্যাৰ সমাধান নহ'ল। 1967 চনৰ যুদ্ধত সমগ্ৰ পেলেষ্টাইন অঞ্চল ইজৰাইলৰ দখল সাব্যস্ত হ'ল। পিছলৈ স্থানীয় লোকে স্বাধীনতাৰ বাবে আন্দোলন আৰম্ভ কৰিছিল। সেই আন্দোলনৰ এক অন্যতম সংগঠন হ'ল PLO। 1993 চন 1995 চনত দুবাৰকৈ PLOৰ সৈতে ইজৰাইলৰ শান্তি চুক্তি হ'ল, কিন্তু পূৰ্ণাংগ পেলেষ্টাইন ৰাষ্ট্ৰ গঠন কৰা নহ'ল। কাৰণ হ'ল জেৰুজালেমৰ ওপৰত কাৰ দখল থাকিব। কাৰণ জেৰুজালেম ইহুদী, খ্ৰীষ্টিয়ান আৰু ইছলাম তিনিওটা ধৰ্মৰ বাবে পবিত্ৰ ঠাই। জেৰুজালেমত চলমন ৰজাৰ প্ৰথম মন্দিৰ আছিল। বহুলোকে তেখেতক পয়গম্বৰ বুলিও বিশ্বাস কৰে। চলমনেই জেৰুজালেমক কেন্দ্ৰ কৰি ইহুদীসকলৰ বাবে এখন দেশ প্ৰতিষ্ঠা কৰিছিল আৰু সেই ঠাইত চলমনৰ প্ৰথম মন্দিৰ আছিল, যিখন মন্দিৰ প্ৰায় 520 খ্ৰীষ্টাব্দ পূৰ্বে ৰোমানসকলে ধ্বংস কৰিছিল। পিছলৈ সেই ঠাইত দ্বিতীয় টেম্পল নিৰ্মাণ কৰা হৈছিল। কিং হেৰল্ডে নিৰ্মাণ কৰিছিল সেই দ্বিতীয় টেম্পল। সেয়েহে সেই মন্দিৰটোক হেৰল্ড টেম্পল বুলিও জনা যায়। প্ৰায় 70 খ্ৰীষ্টাব্দত ৰোমানসকলে আকৌ দ্বিতীয় টেম্পল আক্ৰমণ কৰি ধ্বংস কৰিলে। আকৌ ইহুদীসকলৰ ওপৰত নৰসংহাৰ আৰম্ভ হ'ল আৰু পিছলৈ ইহুদীসকল সেই ঠাই এৰি পলাবলৈ বাধ্য হৈছিল। ইহুদীসকলে ঠাইখন এৰি যোৱাৰ পিছত ৰোমানসকলে মন্দিৰটো সম্পূৰ্ণৰূপে ধ্বংস কৰি মন্দিৰৰ ৱালবোৰো বেলেগ কামত ব্যৱহাৰ কৰিছিল। শেষ অৱস্থাত গৈ বৰ্তমানে উপলব্ধ থকা এখন ৱালহে ধ্বংস নোহোৱাকৈ থাকিছিল, যিখন ৱালক আজি ৱেষ্টাৰ্ণ ৱাল বুলি জনা যায় আৰু ইহুদীসকলে কপাল লগাই প্ৰাৰ্থনা কৰে। দ্বিতীয় মন্দিৰ ৰোমানসকলে ধ্বংস কৰাৰ 800 বছৰৰ পিছত এই ৱালৰ ওপৰতে থকা শিলকুটিটোৰ পৰা পয়গম্বৰ মহম্মদ আল্লাহৰ বাৰ্তা আনিবলৈ গৈছিল। আজিৰ তাৰিখত ইহুদীসকলে পূজা কৰা ৱালখনৰ ঠিক ওপৰতে হাৰাম আল শ্বৰীফ আৰু ইয়াৰ কাষতেই আল আকছা মছজিদ অৱস্থিত। এইখন মছজিদ মুছলমানসকলৰ বাবে তৃতীয় পবিত্ৰ ঠাই। ৰাষ্ট্ৰসংঘই এই ঠাইখন ভাগ কৰিব নোৱাৰিলে, যিহেতু দুয়োখন ঠাই এখনৰ ওপৰত আনখন অৱস্থিত। আজিৰ তাৰিখত ইহুদীসকলৰ বাবে পবিত্ৰ ঠাই হেৰল্ড টেম্পলৰ এই পশ্চিম ৱালখনেই। ইহুদীসকলে সেই ৱালত মূৰ দোৱাই নিজৰ বাবে প্ৰাৰ্থনা কৰে। 1967 চনৰ যুদ্ধৰ পিছত ৱেষ্ট বেংক আৰু গাজা ষ্ট্ৰীপত ইজৰাইলে দখল কৰিলে, কিন্তু 1967 চনতেই বসবাস কৰা প্ৰায় 20 লাখ লোকো ইজৰাইলৰ অধীনত আহিল। এইটো ইজৰাইলৰ কাৰণে এক বৃহৎ সমস্যা হিচাপে থিয় দিলে। যদিহে ইজৰাইলে ৱেষ্ট বেংক আৰু গাজা ষ্ট্ৰীপক সাংবিধানিকভাৱে ইজৰাইলৰ অংশ কৰে, তেন্তে সেই অঞ্চলত থকা পেলেষ্টাইনী মানুহ ইজৰাইলৰ নাগৰিক হ'ব। তেনে অৱস্থাত ইহুদী লোক আৰু পেলেষ্টাইনী লোক ইজৰাইলত সংখ্যাত প্ৰায় সমান হৈ পৰিব। তেতিয়া ইজৰাইলে এক সমাধান সূত্ৰ উলিয়ালে যে ৱেষ্ট বেংক আৰু গাজাপট্টিত ইজৰাইলৰ সামৰিক দখল থাকিব, কিন্তু ঠাইডোখৰত নিজৰ সাৰ্বভৌমত্ব প্ৰতিষ্ঠা নকৰে। অৰ্থাৎ সামৰিক প্ৰভুসত্তা প্ৰতিষ্ঠা কৰিলেও নাগৰিক প্ৰভুসত্তা প্ৰতিষ্ঠা নকৰিব। দ্বিতীয়তে দখলীকৃত ৱেষ্ট বেংক আৰু গাজাপট্টিত ইজৰাইলী নাগৰিকৰ সেটেলমেন্ট স্থাপন কৰা আৰম্ভ কৰিলে। নতুন সেটেলমেন্টবোৰত ইজৰাইলী আৰ্মিয়ে ইহুদী লোকক প্ৰটেকশ্যন প্ৰদান কৰে। যদি কোনো ইজৰাইলী নাগৰিকে ৱেষ্ট বেংকত গৈ বসতি স্থাপন কৰে, তেন্তে বহু টেক্স বেনিফিট লাভ কৰে, যিটো ইজৰাইলৰ লং টাৰ্ম পলিচি আছিল, যাৰ দ্বাৰা ইজৰাইলে ৱেষ্ট বেংক আৰু গাজাপট্টিত পেলেষ্টাইনী লোকৰ সংখ্যা হ্ৰাস কৰিব বিচাৰিছিল। 1967 চনৰ পৰা 1993 চনলৈকে অৰ্থাৎ অশ্লো একৰ্ডৰ সময়লৈকে
ৱেষ্ট বেংক আৰু গাজাপট্টিত ইজৰাইলৰ সম্পূৰ্ণ সামৰিক দখল আছিল। সেই সময়লৈকে এগৰাকী পেলেষ্টাইনী লোকে নিজৰ ঘৰৰ এটা গছ কাটিবলৈও ইজৰাইলী অথৰিটিৰ অনুমতি ল'ব লগা হৈছিল।